নমস্কাৰ, পৰিচয়িকা বৰুৱা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ মোৰ অন্য এটা ভিডিঅ'। আৰু আজি ভিডিঅ'টোত মই দেখাবলৈ গৈ আছোঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত APS শাখাত উত্তীৰ্ণ হোৱা 43তম স্থান দখল কৰিছে আমাৰ বৰহাটৰ এজন যুৱকে, আমাৰ বৰহাটৰ এজন সুসন্তানে, যুৱৰাজ গগৈ। আমি তেখেতৰ ঘৰলৈ আজি যাবলৈ ওলাইছোঁ। আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ যোগেদি লৈ যাব ওলাইছোঁ। যুৱৰাজ গগৈৰ অকণমান মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। তেনেহ'লে মোৰ সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ আজি চাই যাব আৰু মোক মৰম চেনেহ দি যাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহক মোৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আমি আছোঁ বৰ্তমান যুৱৰাজ গগৈ ঘৰত, আৰু মই তেখেতৰ পিতৃ মাতৃৰ লগতে তেখেতৰ অকণমান মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। তেনেহ'লে সোমাই আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ, তোমাক পোনপ্ৰথমে মোৰ পৰিচয়িকা বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি তুমি যি লোকসেৱা বিভাগৰ যি পৰীক্ষাত উত্তীৰ্ণ হৈছে, আমাৰ চৰাইদেউবাসীৰ লগতে সমগ্ৰ অসমৰ বাবে এয়া খুব ভাল খবৰ। আৰু পোনপ্ৰথমে মই তোমাৰ পৰিচয়টো জানিব বিচাৰোঁ। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী যুৱৰাজ গগৈ। মই এইবাৰ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মই APS হিচাপে নিযুক্তি পাবলৈ সক্ষম হৈছোঁ, আৰু মোৰ স্থান হৈছে 43। তোমাৰ সম্পূৰ্ণ পৰিচয়? হয় হয়, মোৰ নামটো যিহেতু মই উল্লেখ কৰিলোৱে, আৰু মই মোৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰোঁ জয়া প্ৰাথমিক বিদ্যালয়ত, যিখন আমাৰ ঘৰৰ সমীপতে অৱস্থিত। আৰু তাৰপাছত মই মেট্ৰিক পৰীক্ষা পাছ কৰোঁ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। আৰু তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ মই ডিব্ৰুগড়লৈ যাওঁ, আৰু জ্ঞান বিজ্ঞান একাডেমীৰ পৰা 2014 চনত মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰোঁ। ইয়াৰ পাছত মই ইঞ্জিনিয়াৰিং কৰিবলৈ মন মেলোঁ, আৰু মই নামভৰ্তি কৰোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত। আৰু 2016 চনৰ পৰা 2020 চনলৈকে মই তাত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সমাপ্ত কৰোঁ। আৰু তাৰ পাছতে মই 2021 চনৰ পৰা APSC পৰীক্ষা আৰু UPSC পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ। আৰু মই তাৰপাছত 2023 চনত হৈ যোৱা APSC পৰীক্ষাত মই সফলতা অৰ্জন কৰিবলৈ সক্ষম হওঁ। ধন্যবাদ। আৰু এই ৰিজাল্টটোক লৈ তুমি সুখী নে? হয়, ৰিজাল্টটোক লৈ মই প্ৰায় সুখী। যিহেতু মানে APSC পৰীক্ষাত আমি প্ৰিফাৰেঞ্চেছ দিব লাগে, যে মই মানে প্ৰথমতে কোনটো চাকৰি মই প্ৰিফাৰেঞ্চ দিওঁ, তাৰপাছত কোনটোত দিওঁ। তেনেকৈ মই প্ৰথম প্ৰিফাৰেঞ্চ দিছিলোঁ ACS দিছিলোঁ, আছাম চিভিল ছাৰ্ভিচ। আৰু মোৰ ছেকেণ্ড প্ৰিফাৰেঞ্চটো আছিল আছাম পুলিচ ছাৰ্ভিচ, আৰু তেনেকৈ বাকীখিনি আছিল। কিন্তু মই দুৰ্ভাগ্যবশতঃ বুলিয়ে কৈছোঁ আৰু যে মই ACS পাবলৈ সক্ষম নহ'লোঁ। কিন্তু তথাপিও মই APS পাই যথেষ্ট সুখী, কিয়নো মই পুলিচ ছাৰ্ভিচটো চিভিল ছাৰ্ভিচৰ দৰে সমানেই ভাল পাওঁ। কিন্তু মোৰ চিভিল ছাৰ্ভিচৰ প্ৰতি অলপ এটা দুৰ্বলতা অলপ বেছি আছিল। আৰু কিন্তু তথাপিও মোক ভগৱানে যিখিনি দিছে বা যিটো পাইছোঁ তাক লৈ মই অত্যন্ত সুখী। আৰু মই অসম পুলিচ ছাৰ্ভিচ সেৱাটোতো যাতে ভালদৰে কাম কৰি যাব পাৰোঁ, আৰু নিজৰ মানে অঞ্চলটোৰ তথা ৰাজ্যখনৰ বাবে যদি ভালদৰে কাম কৰি যাব পাৰোঁ, মই সেয়াই আশা ৰাখিছোঁ। তুমি কেনেধৰণে প্ৰিপাৰেশ্যন কৰিছিলা? হয়, মই ইঞ্জিনিয়াৰিং কমপ্লিট হোৱাৰ পাছত, অৰ্থাৎ 2020 চনত ইঞ্জিনিয়াৰিং কমপ্লিট হোৱাৰ পাছত মই 2021 চনৰ প্ৰায় মাজমানৰ পৰা মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ। আৰু তেতিয়া মই ষ্টাৰ্টিঙত মোৰ অলপ মানে কিছুমান বাধাৰ সন্মুখীন হৈছিলোঁ, যে কি কিতাপ পঢ়িব লাগে, ক'ৰবাত কোচিং ল'ব লাগে নেকি তেনেকুৱা, কিয়নো মই তেতিয়া একেবাৰে অনভিজ্ঞ আছিলোঁ, বহুত বস্তু নাজানিছিলোঁ। কিন্তু কিছুমান বস্তু এনেকৈ ইউটিউবত চাই পিনি, আৰু মোৰ কিছুমান ছিনিয়ৰ্ছৰ এটা দুটা সহায় লৈ মেলি, আৰু তাৰপিছত আৰু এটা কোচিং চেনেলৰ পৰা কিছুমান ভিডিঅ'জ গোটাই মেলি চাই তেনেকৈ কিছুমান জ্ঞান আহৰণ কৰিছিলোঁ। কিন্তু তথাপিও তেনেকৈ ভাল বেয়াৰ মাজত কেতিয়াবা ঠেকা খাইছিলোঁ, কিছুমান বস্তু শিকিছিলোঁ। তেনেকৈ কৰি মেলি মানে শেষত 2023 চনত হৈ যোৱা পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। আৰু তুমি বিশেষভাৱে এইটো কাৰোবাৰ পৰা অনুপ্ৰেৰণা পাইছিলা নেকি? তোমাৰ ইয়াৰ আঁৰত কোনোবা বিশেষ মানুহ কোনোবা আছে নেকি, তোমাৰ পিতৃ মাতৃ বা শিক্ষাগুৰুৰ বাহিৰেও? হয়, প্ৰথমতে মোৰ পিতৃ মাতৃ, মোৰ বাইদেউ আৰু মোৰ প্ৰেয়সী, সকলোৰে ইয়াত যথেষ্ট অৰিহণা আছে। তেওঁলোক যদি নাথাকিলেহেঁতেন মই এইটো পৰীক্ষাত কেতিয়াও উত্তীৰ্ণ হ'ব নোৱাৰিলোহেঁতেন বুলি মই ভাবোঁ। কিন্তু তেওঁলোকৰ উপৰিও মোৰ যেতিয়া মই ইঞ্জিনিয়াৰিং পঢ়িছিলোঁ বা সেই সময়ত মই এইবোৰ পৰীক্ষাৰ কথা একেবাৰে নাজানিছিলোঁ, তেতিয়া মোৰ খুৰা অৰ্থাৎ শান্তনু গগৈ, তেওঁ ACS হয়, মানে তেওঁৰ পৰাই মই প্ৰথম গম পাইছিলোঁ যে চিভিল ছাৰ্ভিচ অৰ্থাৎ লোকসেৱা আয়োগৰ এনেকৈ পৰীক্ষা অনুষ্ঠিত হয়।
এনেকুৱা মানে বহুত প্ৰেষ্টিজিয়াছ হয় তেনেকৈ প্ৰথম শুনিছিলোঁ আৰু তেওঁৰ পৰাই অলপ মানে হ'লেও অনুপ্ৰেৰণা পাইছিলোঁ। আৰু তাৰ মাজতে মই 2022 চনত এবাৰ গুৱাহাটীত যেতিয়া মক টেষ্ট এটা দিবলৈ গৈছিলোঁ মেইনছৰ, তেতিয়া মই এজন ছিনিয়ৰক লগ পাইছিলোঁ। তেওঁৰ নামটো প্ৰণৱ পাটোৱাৰী। তেওঁ এতিয়া APS হয় আৰু তেওঁৰ পৰাই মানে যথেষ্টখিনি মই গাইডেঞ্চ লৈছিলোঁ। প্ৰিলিমছৰ ক্ষেত্ৰতে হওক বা মেইনছৰ ক্ষেত্ৰতে হওক বা ইণ্টাৰভিউৰ কাৰণে তেওঁৰ পৰা মই যথেষ্ট সঁহাৰি পাইছিলোঁ। আৰু কিবা এটা বস্তু নোৱাৰিলে মই তেওঁৰ ওচৰলৈ সদায় গৈছিলোঁ আৰু তেওঁ সদায় মানে মোক মানে মৰম সহায় আৰু গাইডেঞ্চ প্ৰভাইড কৰিছিলে। হয়, তোমাক ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল? হয়, মোৰ ভাইভা 2023 চনৰ 8 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল আৰু এই ভাইভা মোৰ প্ৰায় 20 মিনিট ধৰি হৈছিল। আৰু তাত সৰ্বপ্ৰথমে মোৰ নামটো, ৰোল নাম্বাৰ এইখিনি সুধিছিল আৰু যিখিনি কনভাৰ্চেশ্যন প্ৰায় বেছিক আছিল, অৰ্থাৎ মানে এনেকুৱা কোনো কিবা তথ্য বা কিবা তেনেকুৱা কথা একো বৰ এটা সোধা নাছিল। প্ৰায় নৰ্মেল এটা মানে কথোপকথনেই আছিল। তাত মানে মই ACS কিয় জইন কৰিব বিচাৰিছোঁ বা লোকসেৱালৈ কিয় বিচাৰিছোঁ সেইটো সুধিছিল। আৰু এনেকুৱা প্ৰশ্ন সুধিছিল যে মই ইঞ্জিনিয়াৰিং কৰা স্বত্তেও মই এইফালে আহিব যে খুজিছোঁ, ইয়াৰ কিয় ৰিজন, মানে কি কাৰণ হয় বা তেনেকৈ সুধিছিল। আৰু কোনকেইটা খণ্ডত যে মই কাম কৰিব খোজোঁ সেইটো সুধিছিল, অৰ্থাৎ মানে এডুকেশ্যন ছেক্টৰ হওক বা হেল্থ ছেক্টৰ, সেইখিনি কথা সুধিছিল। আৰু কিছুমান মানে নাৰী সবলীকৰণৰ কথাও সুধিছিল। মই যেতিয়া এডুকেশ্যন ছেক্টৰত কাম কৰিব খোজোঁ বুলি মই যেতিয়া কৈছিলোঁ, তেতিয়া মোক এইটো কথা সুধিছিল যে ফৰ এক্সাম্পল আমাৰ অসমত মানে এজন ল'ৰা যিমান ওপৰলৈকে শীৰ্ষ পৰ্যায়লৈকে পঢ়ে, মেট্ৰিক, হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনলৈকে পঢ়ে, কিন্তু ছোৱালীসকল মানে পিছ পৰি ৰ'ব লগা হয়। তেওঁলোকে মানে বৰ বেছি মেট্ৰিকলৈকে পঢ়িব লগা হয়, মানে যিটো সৰ্বসাধাৰণে দেখা যায়, বা হাই ছেকেণ্ডেৰীলৈকে পঢ়িব লগা হয় আৰু কিছুমান বাধাৰ তেওঁলোক সন্মুখীন হয়। তো মোক ইণ্টাৰভিউত সেই প্ৰশ্নটো সুধিছিল যে ছোৱালীসকল যে বাধাৰ সন্মুখীন হয় তাৰ 4টা ৰিজন কোৱা, অৰ্থাৎ কাৰণ কোৱা। তেতিয়া মই সেইকেইটাৰ মানে ভালকৈ উত্তৰ দিছিলোঁ যে পিতৃ প্ৰধান সমাজ আছে, চাইল্ড মেৰিজ যিটো বাল্য বিবাহ যথেষ্ট আমাৰ ইয়াত প্ৰিভিলেঞ্চ আছে, আৰু তেনেকৈ ডমেষ্টিক ভাইলেঞ্চ, সেইটোৰ কাৰণেও নাৰীসকল বা ছোৱালীসকল মানে শৈক্ষিকভাৱে বা অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে পিছ পৰি ৰ'ব লগা হয়। তেনেকৈ ধৰণে মোৰ ইণ্টাৰভিউ আগবাঢ়ি গৈছিল। আৰু মানে বাকীবোৰ তেনেকৈ নৰ্মেল কুৱেশ্যনছে আছিল, যেনেকৈ মোৰ 3টা ষ্ট্ৰেংথ কোৱা বা মোৰ মানে কিছুমান দুৰ্বলতা কোৱা। আৰু সেই দুৰ্বলতাৰ ওপৰত যেতিয়া কৈছিলোঁ তেতিয়া তেওঁলোকে আৰু কিছুমান এনেকুৱা কুৱেশ্যন সুধিছিলে। আৰু বাকী মোৰ পঢ়া শুনাৰ কথাও সুধিছিলে, যে মই কিতাপ পঢ়ি ভাল পাওঁ নে নাপাওঁ, বা ৰিচেণ্টলি কোনখন কিতাপ পঢ়িছোঁ, বা মোৰ সবাতোকৈ প্ৰিয় কিতাপখনৰ নাম কি, তেনেকৈয়ে সেইখিনি কথা সুধিছিলে। যুৱৰাজ গগৈয়ে পঢ়া শুনাৰ বাহিৰে অন্য কি কাম কৰি ভাল পায়? হয়, মই পঢ়া শুনাৰ বাহিৰে মোৰ কৰি পোৱা কাম কেইবাটাও আছে। সৰ্বপ্ৰথমে মই ৰাবিক্স কিউবৰ কথা ক'ব খোজোঁ। ৰাবিক্স কিউব মানে যিটো এটা পাজল হয়, যিখিনি কালাৰ থাকে, মানুহে চাগে দেখিছে, সেইটো মই মিলাওঁ আৰু মই সেইটোত মানে বহুখিনি কম্পিটিশ্যনটো পাৰ্টিচিপেট কৰিছোঁ। মোৰ যিটো ৰাবিক্স কিউব হয় মানে সেইটোত মোৰ বেষ্ট টাইমটো হৈছে 7.3 ছেকেণ্ড, আৰু মোৰ ইউজুৱেলি মানে 11-12 ছেকেণ্ডত মিলাওঁ কিউবটো। তো সেইটো মোৰ চবচে ভাল লগা হবি, সদায় মই কৰোঁ। মোক মানে কৰি পিনি যথেষ্ট মানে মনটো ভাল লাগে। আৰু তাৰপৰা ছেকেণ্ডত মোৰ হবিৰ কথা যদি কওঁ, মই বডি বিল্ডিং কৰিছিলোঁ মাজতে, আৰু তাৰ লগে লগে পাৱাৰ লিফ্টিঙো কৰিছিলোঁ, আৰু ডিষ্ট্ৰিক্ট পৰ্যায়ৰ মানে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিবোৰ কম্পিটিশ্যন হয় তাত স্থান লাভো কৰিছোঁ। তেনেদৰে মই আজৰি সময় কটাওঁ। আৰু তুমি এই পৰীক্ষাত এইবাৰ দিছিলানে নে আগৰ পৰাই তোমাৰ কিবা প্ৰস্তুতি? মোৰ প্ৰিপেৰেশ্যন মই 2021 চনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, যিটো কৈছোঁৱে। আৰু তেতিয়া 2021 চনৰ ছেপ্টেম্বৰ মাহত APSCয়ে এটা এক্সাম কণ্ডাক্ট কৰিছিলে, আৰু সেইটোৰ কাৰণে মোৰ প্ৰিপেৰেশ্যন ইমান ভাল নহ'লেও তথাপিও মই অৱতীৰ্ণ হৈ চাইছিলোঁ এটা এক্সপিৰিয়েঞ্চ হিচাপে। আৰু সেইবাৰ পৰীক্ষা দিছিলোঁ, সেইবাৰখিনি মই প্ৰিলিমিনেৰী ৰাউণ্ডতে মই বিফল হ'ব লগা হয়, আৰু তাৰ পাছত মই এইবাৰে এটেম্প দিছিলোঁ, আৰু এইবাৰ এইবাৰ মই পাবলৈ সক্ষম হ'লোঁ। হয়, আৰু এইবাৰ খুব সোনকালে আচলতে ৰিজাল্ট দিলে, এটা 9মহীয়াহে। সেইটোক লৈ কি ক'বা তুমি? এইবাৰ প্ৰিলিমিনেৰী ৰাউণ্ড ষ্টাৰ্ট হৈছিল মাৰ্চ মাহত, আৰু ইণ্টাৰভিউ প্ৰায় ডিচেম্বৰ জানুৱাৰী মানত শেষ হৈ গৈছে, আৰু খুব কম সময়ৰ ভিতৰতে, অৰ্থাৎ 9 মাহতে গোটেই বস্তুখিনি মানে কমপ্লিট হৈছে। গতিকে এইটোৰ কাৰণে মই অসম লোকসেৱা আয়োগৰ যিটো কমিশ্যন, মই তেওঁলোকক ধন্যবাদ দিব খোজোঁ। আৰু তদুপৰি এইখন চৰকাৰক যে ইমান ক্ষিপ্ৰতাৰে আৰু নিকা স্বচ্ছতাৰে যে মানে এই এক্সামটো কণ্ডাক্ট কৰিলে, আৰু সমস্ত সকলো ষ্টেক হোল্ডাৰ্ছ আছে এই পৰ্যায়ত, এই প্ৰচেছটোৰ লগত মই তেওঁলোকক ধন্যবাদ দিব খোজোঁ যে ইমান ক্ষিপ্ৰতাৰে এই পৰীক্ষা অনুষ্ঠিত কৰিলে। হয়, আৰু ভৱিষ্যত প্ৰজন্মক লৈ কিবা এটা কৈ দিয়া।
মই ভৱিষ্যত প্ৰজন্মক লৈ মই এইটোৱে ক'ব খোজোঁ যে এজন মহান ব্যক্তিৰ এটা উক্তি ক'ব খোজোঁ যে ছাকচেছ ইজ গোয়িং ফ্ৰম ফেইলিয়াৰ টু ফেইলিয়াৰ উইদাউট লছ অফ এনথুজিয়াজম। অৰ্থাৎ আপোনাৰ যদি দৃঢ় প্ৰতিজ্ঞতা থাকে, আপুনি যদি নেৰানেপেৰা চেষ্টা কৰিব পৰা, যদিহে উদ্যম শক্তিটো যদি আপোনাৰ থাকে, তেন্তে আপুনি বিফলতাৰ পৰা বিফলতালৈও যদি গৈ থাকে, এয়াই হৈছে সফলতা। আৰু মই নৱপ্ৰজন্মক এয়াই ক'ম যে তেওঁলোকে যদি নেৰানেপেৰাকৈ যদি যিটো বস্তুৱে তেওঁ পাব খুজিছে, লাগিলে কিবা এটা লোকসেৱা আয়োগৰ পৰীক্ষা হওক, ডাক্তৰে হওক, ইঞ্জিনিয়াৰে হওক, বা কিবা ব্যৱসায় হওক, বা তেওঁ যদি নিজেও কিবা এটা কৰিব খুজিছে, যিকোনো বস্তুতে হওক, তেওঁলোকে যিটো উদ্যম শক্তি সেইটোৰ সৈতে তেওঁলোকে মানে নেৰানেপেৰা কষ্ট কৰি থাকিব লাগে, আৰু এদিন নহয় এদিন ফলাফল পাব বুলিয়ে মই আশাবাদী আৰু মোৰ দৃঢ় বিশ্বাস আছে। ঠিক আছে, তুমি তোমাৰ কৰ্মৰ মাজেৰে জিলিকি থাকা আৰু আমাৰ আশীৰ্বাদ সদায় আছে। হয়, ধন্যবাদ। ধন্যবাদ। আৰু এতিয়া মোৰ কাষত আছে যুৱৰাজ গগৈৰ মাতৃ। আপোনাক পৰিচয়কিয় বৰুৱাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আপুনি আজি কওকচোন কেনেকুৱা লাগিছে আপোনাৰ সন্তানৰ এই সফলতা? মোৰ সন্তানৰ সফলতা বহুতেই ভাল লাগিছে। ইমানখিনি পাৰফৰ্মেঞ্চ দেখাব যে মই ভবাই নাছিলোঁ, তথাপিতো আশাবাদী। তাৰমানে ইয়াৰ কাৰণে এনেকুৱা এটা হৈছে হ'লেও যে ইমানখিনি আগবাঢ়িছে, মোৰ অত্যন্ত সুখী। আৰু তাৰ মই ক'বলৈ ভাষাই নাই আৰু তাৰ কাৰণে। তেওঁতো যথেষ্ট কষ্ট কৰিছে। কষ্ট কিন্তু যথেষ্টখিনি কষ্ট কৰিছে দেই। সি ভাত খাবলৈ মাতিলেও ভাত খাবলৈ নাহে। মই তাৰ কাৰণে 12টা 1টা যেইটা বাজে মই তাৰ কাৰণে ৰৈ থাকোঁ। তাৰমানে সি পঢ়াখিনি তাৰমানে যিমান থাকে নহয় শেষ কৰি মেলিহে ভাত খাবলৈ আহে। দেউতাকে খায়, মই নাখাওঁ, ৰৈ থাকোঁ তাৰ কাৰণে। আকৌ মোক ভাত খালেও সি দুখে, মা মোৰ কাৰণে ৰৈ থাকিব নোৱাৰিলে, আপুনি ভাতকেইটা খালে? মই নাই খোৱা নহয়, তেনেকৈ এনেই সানি থৈছোঁ, তেনেকৈ বুলি কওঁ। তাৰমানে তেনেকুৱা আছিলে সি সৰুৰ পৰাই। তাৰ কিবা এটা নোৱাৰিলে খুব কন্দা মেলা সেইটো অভ্যাস খুব আছে। কিবা এটা যদি 1 নম্বৰ কম পায়, আধা নম্বৰ কম পায়, মই কেলৈ নম্বৰ কম পালোঁ, মই কওঁ তুমি নম্বৰ কম পালি, একো নাই নহয়। পিছত আকৌ ভাবি নহয় মোৰ শুদ্ধ হৈছিলে, মোৰ ছাৰহঁতে নম্বৰ কম দিছোঁ বুলি কম দিছে, তেনেকৈ কয়। তাৰমানে খুব কান্দে সি বহীখন চাই চাই। তেনেকুৱা আছিলে সি সৰুৰ পৰা, সেইটো অভ্যাস আছিলে তাৰমানে সেই ল'ৰাটোৰ। হয়, আৰু যিদিনাখন ৰিজাল্ট দিছে, ৰিজাল্টৰ দিনাখন আপোনাৰ মনৰ অনুভৱ কেনেকুৱা আছিলে, আপোনালোকে যেতিয়া ৰিজাল্ট পোৱা নাছিলে? মই যেতিয়া ৰিজাল্ট দিছে নহয়, মই ক'বই নোৱাৰোঁ। তাৰমানে সি মোক কাণতে ধৰি পিনি কান্দিছে, মা মোৰ ৰিজাল্ট দিলে, মই এনেকুৱা পালোঁ, তই একো চিন্তা নকৰিবি, তই আকৌ দিবি। দেউতাই যদি কিবা সহায় কৰিব নোৱাৰে, মই তাৰ কাৰণে সহায় কৰিম, তই একো চিন্তা নকৰিবি। যে সি আৱেগিক হৈ গৈছে, তাৰমানে ইমানেই কান্দিছে। আকৌ বায়েকে ডিউটি কৰিছে, তালৈ বায়েকলৈ ফোন কৰিছে, বাইদেউ মোৰ এনেকুৱা ৰিজাল্ট। বায়েকে আকৌ মোলৈ কল বেক কৰিছে, মা ভাইটি যিটো পাইছে সেইটোতে সন্তুষ্ট থাকিবলৈ দিয়ক, আপুনি হ'ব, ইমান তাক গালি নাপাৰিব। মই গালি পোৱা নাই, সি এনেকৈ তেনেকৈ কৈছে, কি হৈছে নাজানো। পিছতহে জানো যে মই ভাবিছোঁ প্ৰথম পুলিচ বিভাগ আৰু পুলিচৰ আমাৰ সেইটো দেশৰ প্ৰতি কিবা এটা অকণমান এনেই হেৰিয়ে আছে, নালাগে বোলো। তাৰপৰা কৈছে নহয় মা মই এইটো বিভাগ। তেনে ঠিকেই আছে বোলো, ভাল বোলো। আমিও নাজানো যে এনেই কেনেকুৱা কিনো, আৰু ইহঁতৰ পৰাহে আমি বহুতখিনি কথা বহুতেই জানিছোঁ। তাৰমানে আগতে একোৱেই নাজানো কথা ইহঁতৰ পৰা। এতিয়া ছোৱালীজনী হওক, ল'ৰাটো হওক, আমুক তামুক সিহঁতে আমাৰ ভাত খাওঁতেও আলোচনা কৰে, দেউতা মা আমুক এইটো এনেকৈ কৰিলে এনেকৈ হ'ব। সেই বায়েকেও কিন্তু বহুতেই উৎসাহ দিছে। তাৰমানে দেউতাকে কয় লগৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা চাকৰি তাকৰি পালে তই এনেকৈ খাবি নেকি, এনেকৈ থাকিবি নেকি? সি কয় মা ধৈৰ্যৰ ফল বহুত মিঠা, দেউতাক মই এদিন তাৰ সপোন মই দেখাম। সি সেইটো মনতে ৰাখি থৈ দিছিলে পুহি। তাৰমানে আৰু আজি সেই সফল মোৰ সপোন আজি মোৰ পূৰা আশা একদম পূৰ হৈ গ'ল। আৰু মই তাতকৈ আৰু ক'বলৈ নাই আৰু মোৰ ভাষাৰ কাৰণে। বহুতেই ভাল লাগিছে, মোৰ বহুতেই ভাল লাগিছে তাৰ কাৰণে। এতিয়া মোৰ ঠিক আছে, ধন্যবাদ। এতিয়া মোৰ কাষত আছে যুৱৰাজ গগৈৰ পিতৃ। আপোনাক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আমি জানিব পাৰিছোঁ আপোনাৰ দুটিকৈ সন্তান, এজন পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান। আপোনাৰ কন্যা সন্তান বৰ্তমান ক'ত আছে? বৰ্তমান কন্যা সন্তান আছে ডিব্ৰুগড় মেডিকেল কলেজত MBBS কৰাৰ পাছত তাই মানে এতিয়া PG কৰি আছে। এতিয়া প্ৰায় এবছৰ চৰাচৰি হৈছে, আৰু এবছৰ পূৰ হ'বলৈ হৈছে, PGত সোমাইছে। আৰু মোৰ পুত্ৰ শ্ৰীমান যুৱৰাজ গগৈ, তেওঁ এতিয়া এই APSc অসমৰ APSc পৰীক্ষাত সফলতা অৰ্জন কৰাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ। আৰু মই মানে এই ইউটিউব চেনেললৈ মোৰ মানে আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া ইয়াৰ সফলতাত মই ইমান আনন্দিত হৈছোঁ, আৰু শুভাকাংক্ষীসকললৈও মই মোৰ আন্তৰিক মানে ধন্যবাদ জনাইছোঁ। বিভিন্ন দিশৰ পৰা এইবিলাক খা খবৰ লৈছে,
আৰু তেওঁৰ যি সফলতা, এই সফলতা মোৰ গাঁও অঞ্চল তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বহুত আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আৰু যুৱৰাজ গগৈ সৰুৰ পৰাই মেধাৱী ছাত্ৰ হিচাপে তেওঁ সৰুৰ পৰাই ময়ে গুৰু, মই মানে প্ৰথম অৱস্থাৰ পৰা তেওঁক প্ৰাথমিক বিদ্যালয়ত পঢ়াইছোঁ। তেওঁ সৰুৰ পৰাই মেধা সম্পন্ন আৰু বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰি মেট্ৰিক পাছ কৰাৰ পাছত ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাডেমীত তেওঁ হেৰি কৰে, হায়াৰ ছেকেণ্ডেৰী কৰে। তাতো তেওঁ মানে সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ইলেক্ট্ৰিকেল বিভাগত তেওঁ মানে ডিগ্ৰী লয়। কিমান চনত আছিলে মই এইটো পাহৰিছোঁ। ডিগ্ৰী লোৱাৰ পাছত তেওঁ অহৰহ মনত পুহি ৰখা যি হেঁপাহ ইচ্ছা তেওঁ পূৰণ কৰিবলৈ মানে অহৰহভাৱে তেওঁৰ নিজৰ পাঠ্যক্ৰম APSc যিবিলাক মানে কোৰ্চ সেইবিলাক সকলোখিনি গোটাই মেলি তেওঁ প্ৰচেষ্টা অব্যাহত মানে ৰাখিছিল আৰু আজি এই দিনত তেওঁ সফলতাৰ মুখ দেখিবলৈ পালে। আপোনাৰ দুয়োটা সন্তানে আপোনালোকৰ কষ্ট আচলতে সাৰ্থক হয়। সৰুৰ পৰা মই খুব যতন কৰিছিলোঁ। মই আচলতে ইহঁতি LP স্কুলত যোৱাৰ পৰা ইহঁতি মানে বহুখিনি কথা নিজাববীয়াকৈ আয়ত্ব কৰি লৈছিলে। খুব কম সময়ৰ ভিতৰত সিহঁতি আয়ত্ব কৰিলে আৰু নজনা কথাটো প্ৰতিটো দিশতে মই প্ৰতিটো খোজতে সিহঁতক মানে সহায় সহযোগিতা আগবঢ়াইছোঁ। বায়েকৰ সহযোগ আছে, মাকৰ আছে, মোৰ আছে, এইদৰে। তাৰপিছত আৰু হাইস্কুলীয়া জীৱনতো প্ৰতিটো কথাতেই লাগি থাকোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত মই অতি মানে এলাৰ্ট হৈ থাকোঁ। কি পঢ়ালে, কেনেকৈ পঢ়ালে, কি পঢ়ালে, নপঢ়ালোঁ বোলে ইংৰাজী বিষয়ৰ বিভিন্ন ধৰণৰ কথা আলোচনা কৰোঁ ঘৰতে। খাওঁতে উঠোঁতে বহুতে কোনো পঢ়াৰ কোনো বিশেষ সময় বুলি সুবিধা বুলি লোৱা নাছিলোঁ। খাওঁতে উঠোঁতে বহুতে যি যেনেকৈ পাৰোঁ মনলৈ আহিলে সুধোঁ বা কৰোঁ, আলোচনা কৰোঁ সেই মৰ্মে। আৰু তেনেহ'লে আপোনালোকৰ পৰিয়াল আৰু সকলো সুখী আজি এই সফলতালৈ? হয়, পৰিয়াল সকলোৱে মানে সুখ অনুভৱ কৰিছোঁ আৰু শেষত এইটোকেই কওঁ, তেওঁৰ যুৱৰাজ গগৈৰ সুস্বাস্থ্য আৰু সুস্থ মগজুৰে সকলোখিনি কাম যাতে নিয়াৰিকৈ চলাই যাব পাৰে। আপোনালোকৰ সকলোৰে আশীৰ্বাদ হীৰত লৈ দেশৰ সেৱাক আগবঢ়াব যাব পাৰে, নিজৰ নাম উজ্জ্বল কৰিব পাৰে, তাৰ কামনা সকলোৰে মোৰ মানে থাকিলে, সকলোৰে মোৰ মানে আশা থাকিলে আৰু। হয়, ধন্যবাদ। ধন্যবাদ।